গাইছ মই আজি খেতিত আহিছিলোঁ ধুনীয়াকৈ মই কোৰ মাৰি আছোঁ এতিয়া গাইছ আপোনালোকে গম পাইছে চাগে কোৰ মাৰি আছোঁ কি লগাম আপোনালোকে চব দেখা পাই যাব গাইছ চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষ নোহোৱা পৰ্যন্ত আজি বহুত গৰম দিছে বা বহুত গৰম চাব পাৰিব এইফালে হাল মাৰি ৰাখিছে জলকীয়া লগাবৰ কাৰণে আপোনালোকে ভাবিছে চাগে এই মোনাটো হাতত কিয় লৈ আছোঁ মই এই মোনাত লেচৰা মাহ গুটি আছে চাব পাৰিব গাইছ আপোনালোকক দেখাই আছোঁ বাৰু ৰ'ব এইয়া গাইছ এইয়া লেচৰা মাহ সেইটো হ'ল লেচৰা মাহ গুটি চাওক এই লেচৰা মাহ গুটিটো লগাম এতিয়া লেচৰা মাহটো ধুনীয়াকৈ বৈয়ামৰ পৰা ওলাই লওঁ ন ওলাই লৈ ধুনীয়াকৈ এইয়া চাওকচোন আপোনালোকক দেখাই দি আছোঁ মই এইটো লেচৰা মাহ গুটি গাইছ এতিয়া লগাওঁ এতিয়া চাওক গাইছ এতিয়া কেনেকৈ লগাম এতিয়া চাব পাৰিব এটা এটাকৈ ফাঁককৈ লগাইছোঁ আৰু ঠিক লগাই উঠি ধুনীয়াকৈ কোৰখন কান্ধত লৈ গৈ আছোঁ আৰু গাইছ ঘৰলৈ ঘৰত আহি দেখা পালোঁ ফেনটো ধুনীয়াকৈ চলি আছে সেইকাৰণে মই বতাহ খাবলৈ কাৰণে ধুনীয়াকৈ বহি গ'লোঁ গাইছ চাব পাৰিব বহুত মানে পুচিনা ওলাই গৈছে সেই পুচিনাকেইটা মুচি আছোঁ মই এতিয়া বা বহুত গৰম দিছে দেই আজি মই ভাবিলোঁ এনেকৈ বহি থাকিলে নহ'ব পেট পূজাওতো কৰিব লাগিব পেটটো নামানে আৰু পূজা কৰিবৰ কাৰণে ধুনীয়াকৈ বহি গ'লোঁ আৰু গাইছ চাব পাৰিব এতিয়া কাঁহীত ধুনীয়াকৈ ভাত ল'লোঁ চব্জি আছে পানী ল'লোঁ খাবলৈ কাৰণে ষ্টাৰ্ট কৰিলোঁ আৰু গাইছ